কি বলতো আইপিএল যে শুরু হবলৈ ললে জানানে নাই কেতিয়াৰ পৰা আইপিএল নাজানিম মানে এইটো এটা কথা হল আজিৰ পৰা আমাৰ উৎসৱ আৰম্ভ হল এটি হল আমাৰ আইপিএলৰ উৎসৱ ভাই জনে যি নকক কিয় ট্ৰফি কিন্তু চেন্নাইয়ে জিকিব ৰখি থাকা এইবাৰো চেন্নাইয়ে ট্ৰফি ল'ব আৰু কোৱাচোন বেংগলোৰ এটা কেনেকুৱা টিম আজি 14 বছৰ হৈ গ'ল আজি পৰ্যন্ত এটা ট্ৰফি ল'ব পৰা নাই সি খেলি আছে কিন্তু ট্ৰফি আজি পৰ্যন্ত ল'ব পৰা নাই আৰু নোৱাৰিব এই বেটাকলা আৰু যদি মাত্ৰ এবাৰ বেংগলোৰ টিম আৰু বিৰাট কোহলিৰ বিষয়ে এটা বেয়া মন্তব্য কৰা তেতিয়াহ'লে তোমাৰ মই টাকলা মূৰটো তবলা বজাম তবলা বেংগলোৰৰ কথা ক'ব আহিছে ক্ৰিকেটৰ সিটো নাজানে আরে ইয়ার মইতো নাজানো সকলে তোমার ভাবির দিওয়া না আৰু ভাবি ক'ব আহিছা শ্ৰীমতী অনুষ্কা ভাবি কোৱা শ্ৰীমতী অনুষ্কা ভাবি এ বাবা কি কৰি আছা তেইয়া ও খুৰা নেকি আহক বহক ইয়াতে নাই দুজনে এনে আইপিএল আজি আৰম্ভতো এইকাৰণে অলপ আইপিএলৰ কথা পাতি আছো আচ্ছা বহি লও আগত বাবা আইপিএলৰ কথা কি কবা ইমান দিনে আছিলো বেংগলোৰৰ সাপোর্ট কিন্তু যোৱাবাৰৰ পৰা মই পাঞ্জাবৰ সাপোর্ট হৈছো কিয়তে বাবা কাৰণ আছে এনেতো দল বদলি কৰা নাই কি কাৰণতে খুৰা কওকচোন খুৰা কওকচোন শুনো কি কাৰণ শুনা তেতিয়াহ'লে পাঞ্জাব টিমটোত কোনো ভাৱভেদ নাই কাৰণ সেই দলটোত সকলোৱে সকলোকে সমান চকুৰে চায় কেইবছৰ আগত চালানে নাই প্ৰীতি জিন্দাই ক্ৰিছ গেলক কিছ কৰিছিল আৰু সেই সুযোগটো কেতিয়াবা ময়ো পাব পাৰো সেইকাৰণে ময়ো পাঞ্জাব টিমটো ধৰি ললো চালাৰ বুঢ়া কথা শুনিছানে ইফালে শৰীৰৰ চামৰা মাটিৰ লগত লুচুৰি যায় আৰু কথা শুনকচোন আৰু সি প্ৰীতি জিন্দাৰ কিছৰ বাবে দল বগৰাই পাঞ্জাব টিমৰ চাপৰ্ট হ'ল আৰু সেই পাঞ্জাব টিম সম্ভৱতঃ পইণ্ট টেবুলৰ 25 নম্বৰত আছে আৰু ঐ টাকলা বেংগলোৰৰ বিৰোধী খেল ক'ত চাবি খেল কিয় আমাৰ ঘৰত চাম সকলে তোমাৰ ঘৰত না টিভি নাই কেনেকে চাম কিয় টিভি নাই ডিছটো আছে ডিছত চাম আহিল আৰু এটা হাপ্পাগল আহিল বা তই কি ডেইলি ডিছতে চাইছ নেকি ডিছখনত ছবি আহে না নাইতে ছবিটো আহিবতে মোৰ ডিছটোত যদি তোমালোকে চোৱা মোৰ নিচিনাকৈ তোমালোকে অনুভৱ কৰিব লাগিব যে নিজে ভাবিব লাগিব এইটো হৈ আছে তেতিয়াহে দেখা পাবা এনে দেখা নোপোৱা ঐ তই ইয়াৰ পৰা যাবি নে নাই কোৱাচোন নহ'লে ইউকৰ চোৰাম চাপৰত লৈ গৈ পাপৰ খুৱাই আনিম চাৱা তেতিয়াহ'লে তোমাৰ ভালেহে হ'ব মই এনেও চাপৰত যাম বুলি ভাবি আছো কেইটামান হাঁহৰ পোৱালি আনিম ঘৰত পুহিব লাগিব তেতিয়াহ'লে বলটো চৰটো মাৰে মই যাওঁ আৰু পাপৰ নাখাওঁ দে মোৰ গাড়ী ভাড়াটো বাচি যাব সেইটো দি মই 2টা পোৱালি বেছি আনিব পাৰিম মোৰটো কাৰ গৰম নহয় কোৱাচোন হেই মইতো যাম বুলি ভাবি আছো ময়ো যাওঁ তেতিয়াহ'লে বলটোক কওঁ এটা চাউল দিলে যদি মই চাপৰত গৈ পাওঁ 50 টকা গাড়ী ভাড়া বাচিব এইটো ভালেইহে হ'ব বলটো তোৰ আৰু কি হ'ল বলটো মোৰো চাপৰত দৰকাৰ আছে মোকো এটা চৰ মাৰ ময়ো চাপৰত যাওঁ মোৰো গাড়ী ভাড়া 50 টকা বাচিব সেইটো দি মই বেলেগ কামত খটুৱাব পাৰিম মোৰ মূৰটো গ'ল মই আৰু কিয় যে চৰ মাৰিব খুজিলো ময়ে বিপদত পৰিলো হ'ব দে আজি নপঠাও কালি 10টা মিনিট ইয়াত আহিবি কালি পঠাই দিম দে দুটাকে একেলগে পঠাই দিম আৰু এটা কথা আইপিএলৰ সকলোতকৈ পছন্দৰ টিম তোমাৰ কোনটো যদি বেংগলোৰৰ কথা নকওঁ তেতিয়াহ'লে তোমাৰ 12 বাজি দিব
কোৱাই ভাল হ'ব, বেংগলোৰৰ কথাই কওঁ দে। বলটো কি যে কৈছা, মইতো সকলোতকৈ বেংগলোৰ টিমটোকেই বেছি ভাল পাওঁ, আৰু বিৰাট কোহলিৰ কথাটোতো বাদেই দিয়া। চোৱা, তোমালোকে দুটা চোৱা, এয়াই হ'ল ক্ৰিকেট প্ৰেমী। যিয়ে বেংগলোৰ টিম আৰু বিৰাট কোহলিক বেয়া পায়, সি কিবা ক্ৰিকেট খেল বুজি পায়নে? একোৱে বুজি নাপায়। সেইকাৰণে বিৰাট কোহলি আৰু বেংগলোৰ টিমক এৰি দি বেলেগ টিমক ভাল পায়। এনেকুৱা ধৰণৰ পাগল সি, যি 14 বছৰত এবাৰো ট্ৰফি ল'ব পৰা নাই, এটা ICC ট্ৰফি ল'ব পৰা নাই, তাৰ পিছতো বিৰাট কৰিয়েই থাকে। যিয়ে নহওক, ল'ৰাটো কিছু ভাল পায় বিৰাট কোহলিক, সেইটো মানিব লাগিব। হ'ব দিয়া, এতিয়া মই কি কওঁ সেইটো শুনা ভালকে। আজি সন্ধিয়া 7টা বজাৰ লগে লগে সকলোৱে চাকিৰৰ ঘৰে ঘৰত যাবা। তাত আমি আগৰ দৰে এইবাৰো ভালকে খেল চাম। না তোমালোকে কি কোৱা? নাই বলটো, ঠিকেই কৈছ, সকলোৱে এইবাৰো তাতেই চাম। বলটো, তাতেই চাম। ঐ মৰাৰ বুঢ়া, তই কি কৰিবি? তাত যাবি না ঘৰতে চাবি? বাবা, মোৰ আৰু ক'ত যোৱা হয়, মই ভালকে খোজ কাঢ়িবই নোৱাৰো। প্ৰীতি জিন্দাৰ কথাটোতো ভালকে মনত থাকে বুঢ়া। তো ব'লা, আজি সকলোৱে ঘৰলৈ যাওঁ। নহয় বলটো, হাই গাইজটো এতিয়ালৈকে দিয়াই হোৱা নাই। তো হাই গাইজ, আমাৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। বাই।